হেল্ল' গাইছ, এয়া হৈছে মোৰ মাহীৰ ছোৱালী আৰু এয়া দেখিছেনে পূজা হৈ আছে। পূজা হোৱাৰ পাছত আমি সকলোবোৰ কৰিলোঁ, মানে সেৱা কৰিলোঁ, প্ৰসাদ খালোঁ, আন সকলোবোৰ কৰিলোঁ। তাৰ আগত আপোনালোকক মই দেখুৱাম এইটো হৈছে কাৰ ঘৰ লোৱা হ'ব পাৰে, কাৰ ঘৰ লোৱা হ'ব পাৰে, কাৰ মানে কি হ'ব পাৰে, সেই সকলোবোৰ ক'ম। তাৰ আগত আপোনালোকক মই ক'ব বিচাৰিছোঁ, মোৰ ভিডিঅ'টো প্লিজ লাইক কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এই সকলোবোৰ কৰা হোৱাৰ পিছত এই নতুন ঘৰটোৰ চাৰিওফালে ঘূৰিব লাগে 3বাৰকৈ। আৰু এয়া হৈছে মোৰ মামা আৰু মামী। এতিয়া গমেই পাইছে মামাহঁতৰ ঘৰ লোৱা। আৰু এই ঘৰ লোৱা হোৱাৰ পাছত দিনৰ কাৰ্যসূচী শেষ হোৱাৰ পাছত এয়া নাম চাব আপোনালোকে এতিয়া। Pani, eu posso